আজি মই সংবাদ মাধ্যমত মোৰ বিষয়ে এটা নিউজ চালোঁ। সেই নিউজ মৰ্মে আজি আমাৰ দিহিৰা ব্লক কমিটিৰ আমাৰ জগদীশ স্বৰ্গাৰীয়ে যিটো নিউজ তেওঁ প্ৰচাৰ কৰিছে সেইটো একচুৱেলি একদম অসত্য। কাৰণ আজি মোৰ EM হোৱাৰ সময়ৰ পৰা আৰম্ভ কৰি আমি কোনো কাম বিভাজন কৰা নাই আৰু কোনো কাম এতিয়া আমি দিব পৰা নাই। কাৰণ BTC চৰকাৰখনত বৰ্তমানলৈকে লাইবিলিটি আমাৰ 3000 কোটি আছে। সেই মৰ্মে যিবিলাক এতিয়া আমাৰ SOBDৰ কাম আহিছে সেই SOBDৰ কামবিলাকক আমি সকলোৱে চলাই নিয়াৰ কাৰণে কোনো এটা লাইবিলিটি নোহোৱাৰ কাৰণে নকৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। সেই মই BTC প্ৰধানৰ লগতে আৰম্ভ কৰি সকলো EM GM আদি কৰি সকলোৱে এই সিদ্ধান্ত লৈছে যেন আমি যিখিনি SOBD দিব পৰা শক্তি থাকে সেইখিনিহে দিম, কোনোমতে আমি লাইবিলিটি নকৰোঁ। কিন্তু ইয়াৰ আগতে মই কোনো এটা কাম এতিয়ালৈকে কাকো অৰ্পণ কৰা নাই আৰু অৰ্পণ নকৰাৰ পাছত আৰু ইতিমধ্যে আমাৰ জগদীশ স্বৰ্গাৰীয়ে যিটো মোক এটা মিছা ব্লেম দিছে সেই ব্লেমটো কিন্তু অসত্য। সেই এটা পাৰ্চনেল মোক এটা শত্ৰু হিচাপে মোক প্ৰকাশ কৰিছে। কাৰণ মোৰ কিবা যদি মোক ক'ব লগাটো আছে তেওঁলোকে আহি মোৰ লগত বহিব লাগিছিলে, তেওঁলোক কথা পাতিব লাগিছিলে, পাতাৰ পাছত আমি তেওঁ নিশ্চয় সমাধান কৰিলোহেঁতেন। আজিখন BCDCৰ কথা তেওঁ কৈ আছে, TLCCৰ কাৰণে কৈ আছে। তেখেতে BCDC আমি ইতিমধ্যে ওপৰ মহলক জনাই পেলাই হাইকমাণ্ডক জনাই পেলাই তেওঁলোকৰ লগত আমি আলোচনা কৰি সেই মৰ্মে হাইকমাণ্ডে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হৈছে, সেইমতে BCDC বিতৰণ কৰা হৈছে। তাত মোৰ একো ক'বলৈ লগা নাই। ইতিমধ্যে আপোনালোকক UPবিলাক কৈছে 3খন দিবৰ কাৰণে দিছোঁ আৰু BJP 1খন দিব হৈছে, আমি 4খন ইতিমধ্যে তেওঁলোকক এৰি দিছোঁ। আৰু লগতে আমাৰ TLC চেয়াৰমেনৰ TLC ভাইচ চেয়াৰমেনক আমি দিছিলোঁ। দিয়াৰ পাছত তেওঁলোকৰে ব্যক্তি তেওঁলোকৰ আহি পেলাই মোক কৈছে কি আমাক TLC ভাইচ চেয়াৰমেন নালাগে, আমাক লাগে ইয়াতে আমাৰ নাৰায়ণপুৰ সমষ্টি BCDCৰ লগতে আমাৰ চেয়াৰমেন লাগে। ঠিক তেনেকৈ তেওঁলোকে আলোচনা কৰি মোৰ লগত অৱগত কৰাই পেলাই তেওঁলোকৰ নামটো কাটি গৈছে। আৰু তেওঁৰ লগতে যিখিনি নেকি TLC মেম্বাৰ যিবিলাক আছে তেখেতে হাইকমাণ্ডৰ পৰা বা ব্লকৰ অফিচৰ পৰাহে তেওঁলোকে এইবিলাক পঠাই দিছে, মই নিজাববীয়া এইবিলাক দিয়া নাই। আৰু লগতে যিখিনি তেওঁ কৰিব বিচাৰিছে এতিয়া আমাৰ এলায়েন্স চৰকাৰ থাকি এলায়েন্সৰ ভিতৰতে যদি আমাৰ খাম খেলি চেষ্টা এটা কৰে তেতিয়াহ'লে অসুবিধা আহিব পৰা সম্ভাৱনা থাকে। কাৰণ এতিয়ালৈকে আমাৰ 21-22ৰ কাম এতিয়ালৈকে আৰম্ভ হোৱা নাই। এতিয়াহে আমি নিশ্চয় কাম কৰাৰ এটা সুবিধা পাম। কাৰণ 21-22ৰ পৰা আৰম্ভ কৰি 22-23লৈকে আমি সকলো কামবিলাক সমাধান কৰিব পাৰিম। কাৰণ এতিয়া ইলেকশ্যনৰ সময়ৰ কাৰণে আমি সকলো জেগাতে ঘূৰি থাকিব লগা হৈছে। সেই মৰ্মে আমি আগবাঢ়ি আছোঁ। আৰু লগতে তেখেতৰ কথা শুনি মই নিশ্চয় দুখিত হৈছোঁ আৰু দুখ পাইছোঁ। তেওঁ যেন তেনেকুৱা কৰিব নালাগিলেহেঁতেন। কাৰণ আজি তেওঁ নিশ্চয় পাৰ্চনেলি কোৱা হিচাপে হৈছে, তেওঁৰ লগত হয়তো প্ৰাইমেৰী থাকিব পাৰে নাথাকিব পাৰে, নিজা হিচাপে তেওঁ দিয়াটো মই বাঞ্ছনীয় বুলি মই ভবা নাই। সেয়েহে মই অনুৰোধ জনাম যে কিবা যদি তেওঁলোকৰ ভিতৰত ক্লেছ থাকে, কথা থাকে, কি কাম পাইছোঁ, ক'ত দিছে, কোনে দিছে কাম, সেইটো যদি মই জানিলোহেঁতেন মই ভাল লাগিলেহেঁতেন। আৰু যদি মই কোনো জেগাতে কাম যদি দিয়া নাই কৰিব পৰা নাযাব, কাৰণ এইটো হ'ল ওপৰ মহলৰ পৰা আদেশ আছে, সেই মই কাম কৰি যাম। আমি চৰকাৰৰ আদেশ মতে চলিম আৰু চৰকাৰৰ মতে চলি যাম। আমি কোনোবা BJP লগতে আমাৰ UPPL আৰু GSP কোনোপধ্যে আমি নিৰাশা নকৰোঁ। যদি কাম আহে আমি সমপক্ষভাৱে তেওঁলোকক আমি ভগাই দিম আৰু সেইমতে তেওঁলোকে কামবিলাক কৰিব। এতিয়া আমি ডিপাৰ্টমেণ্টক গুৰুত্ব দিব লগা হৈছে কি বৰ্তমানলৈ আমি সকলো মানুহে একত্ৰিত হোৱাটো কাম জানো। আমাৰ UPPL, GSP আৰু AJP BJP আমি এটা সমস্যাত থাকিব লাগিব, এটা মুঠিত থাকিব লাগিব, এটা মুঠিৰে চৰকাৰখন চলাই নিব লাগিব। কোনো মানুহৰ মনত যে দুখ দুৰ্গতি নাহে, সকলো কামবিলাক সমাধান কৰক। আৰু যিবিলাক কাম কৰিব সঁচাকৈ ইচ্ছা আছে মোৰ ওচৰলৈ দৌৰ মাৰি আহক, আহি মই যিখিনি পাৰোঁ তেওঁলোকক বুজাই পাৰে, যি কৰিব পাৰোঁ মই চেষ্টা এটা মই কৰোঁ। আৰু সকলো আমাক মই নিৰাশা কৰা নাই। যিবিলাক মানুহে এতিয়ালৈকে কাম মতে ছাবমিট কৰিছে তেওঁলোকে নিশ্চয় সকলো কামবিলাক আস্তে আস্তেকৈ তেওঁলোকে পাই যাব। আৰু কোনো আমাৰ বিশেষকৈ দিহিৰা সমষ্টিত যিবিলাকে আহিছে তেওঁলোকক নিশ্চিত পাব। আৰু লগতে অকল BTCৰ ভিতৰত সকলো মানুহে যিমানখিনি ষ্টিমেট মতে দিছে বা কৰি আছে সকলোকে আমি দিয়াৰ কাৰণে সম্ভাৱনা চেষ্টা চলাই আছোঁ। তাৰকে চিন্তা কৰিব লগা একো নাই। তেখেতৰ এইটো পাৰ্চনেল মেটাৰ হ'ব পাৰে। কাৰণ আজিলৈকে UPPলৰ কোনো প্ৰাইমাৰীয়ে বা কোনো এটা আমাক সমষ্টি মোক এতিয়ালৈকে জনোৱা নাই। আজি অল BTCৰ যিমানকৈ UPPলৰ মানুহৰ পৰা আজিলৈকে মই কোনো কমপ্লেইন পোৱা নাই, কোনো মানুহ কমপ্লেইনো মোক দিয়া নাই। আৰু লগতে তেওঁলোকে জানে যে BTCত কি সমস্যা হৈ আছে, কি হৈ আছে, সকলো সমস্যা জানে। কাৰণ আজি যিখিনি নেকি তেওঁলোকে TLC চেয়াৰমেনৰ পৰা আৰম্ভ কৰি BCDC কথা কৈছে সেইখিনি হাইকমাণ্ডে যিখিনি কৰিব লগা আছে হাইকমাণ্ডে কৰিছে, তাত মই একো ক'ব লগা নাই। হাইকমাণ্ডৰ অথৰিটি মতে সকলো কামবিলাক হৈ গৈছে। আৰু মাত্ৰ মই তেওঁলোকে হাইকমাণ্ডৰ পৰা অথৰিটি ওলোৱাৰ পাছত মই তেওঁলোকক বিতৰণ কৰি দিছোঁ, সেইখিনি মই ক'ব লগা।